তো গুড মৰ্ণিং গাইজ। তো এতিয়া সময় হৈছে 6টা বগান। তো আমি এতিয়া আছোঁ টিহু ষ্টেচনত। তো গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৌদুজ ব্লগ। তো স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো গাইজ তো এতিয়া বহুতে মানে মন্দিৰ দৰ্শন কৰিছে, চ' আমিও ভাবিলোঁ আজি অলপ মন্দিৰ দৰ্শন কৰিয়ে আহোঁ। তো আমি আজি যাম এখন সুন্দৰ আৰু মহত্বপূৰ্ণ থকা অনুষ্ঠান মানে মন্দিৰ হয়। তো আমি তাত গৈছোঁ, সেইখন হৈছে গৰখীয়াত থান স্বৰ্গগত আছে। তো ভিডিঅ'টো অলপো স্কিপ নকৰে একদম শেষলৈ চাব। গৰখীয়াত থানত কেনেকৈ যায়, কেনেকৈ কি আছে তাত চব দেখাম, পূৰা ফুল এক্সপ্ল'ৰ কৰিম। তো ভিডিঅ'টো একদম অলপো স্কিপ নকৰি পূৰা শেষলৈ চাব। তো এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ, লেটছ গো। তো বলক। তো গাইছ আমি এতিয়া টিহু ষ্টেচনত আছোঁ। তো গাইছ আমাৰ এইকেইটা গেং গাইছ ফিলিং কেনা একদম মানে ফিলিং কেনা বঢ়িয়া একদম। মন্দিৰত যাম, ভক্তি ভাৱ, গতিকে আপোনালোকক যে মন্দিৰত লগ পাম। নমস্কাৰ। আমাৰ ট্ৰেইনখন 7:30 বজাত আছে নেকি? ট্ৰেইনখন কি আছিল, কি এক্সপ্ৰেছ আছিল চাই লওঁ। পেচেঞ্জাৰ আছে 7টাৰ পিছত। তো আমি টিকেট কাটিলোঁ। পূৰা ভিতৰটো পূৰা শেষলৈ চাই থাকোঁ, পূৰা আমি যাম আৰু আমাৰ 10 টকা লৈছে স্বৰ্গলৈকে। তো গাইছ পূৰা ফাইনেলি আমি গৰখীয়াত থান যাম। কি আছে কি আৰু কেনা দেখি পূৰা ফুল এক্সপ্ল'ৰ কৰিম। মাঘ বিহু উপলক্ষে আমি অলপ বোলে ধৰ্ম কৰিও। তো বলক আৰু পূৰা ভিডিঅ'টো শেষলৈ চাই থাকোঁ। তো গাইজ ফাইনেলি আমাৰ ট্ৰেইন আহিল, এতিয়া যাই আছোঁ। তো ট্ৰেইন চলি আছে। ফাইনেলি আমি স্বৰ্গক পাই গ'লোঁ। স্বৰ্গক পাই গ'লোঁ না। তো এইটো ষ্টেচন বনাইছে পূৰা নতুনকৈ। তো এতিয়া আমি গৰখীয়াত যোৱাৰ কথা। তো বলক লেটছ গো। তো গাইছ আমি এতিয়া বুলি আহিছোঁ স্বৰ্গ ষ্টেচনৰ পৰা। পূৰা একদম আৰু পামেই আৰু গাইছ। তো আৰু পূৰা এক্সাইটেড হৈছোঁ পূৰা গৰখীয়াত থান চাবা। তো আজি ফাৰ্ষ্ট টাইম আহিছোঁ। তো মই চলতে আপোনালোকৰ পৰা চাব, পূৰা ফুল এক্সপ্ল'ৰ কৰি দিম। তো পূৰা ভিডিঅ'টো একদম শেষলৈ চাই থাকোঁ, অলপ স্কিপ নকৰি। তো লেটছ গো, চাই থাকক পূৰা। আমি গামোচা ল'লোঁ, তাতে বান্ধিব লাগিব আৰু চাইকেললোঁ এই খুৰীটাৰ পৰা। তো এতিয়া যাওঁ আমি। তো আহো দিয়ক, লগ পাই আমি। তো গাইছ ফাইনেলি গৰখীয়াত থান। তো এই গাছডাল আছে পূৰা আহি ভালকৈ দেখাই আছোঁ। তো এতিয়া এনেকৈ তো চৰকাৰে নিৰ্দেশমতে চাইকেল, ৰিক্সা, বাইক এদিকে মন নিপিনে। তো গাইছ ফাইনেলি পাই গ'লোঁ গৰখীয়াত থান। তো পূৰা ফুল এক্সাইটেড চাবা আৰু। তো আমি গোটেইকেইটাই গামোচা ল'লোঁ, এইটো বান্ধিব লাগিব। মনত বহুত ইচ্ছা আছে, তো সেই ইচ্ছামতে বান্ধিম। এতিয়া গৰখীয়াত থানে বা আৰু কি কৰে, যদি ভাল কৰে তেতিয়াহ'লে আৰু বাচি গ'লোঁ, আৰু বেয়া কৰিলে আৰু সেনেকৈ নাপাৰব আৰু। দক পূৰা ভিডিঅ'টো চাই থাকোঁ পূৰা শেষলৈকে, একদম ধামাকা ভিডিঅ' হ'ব আৰু। পূৰা একদম ঘূৰিম আজি আৰু ফুৰিব আহিছোঁ মানে আজি, আৰু সেৱা কৰিম পূৰা চাই থাকোঁ পূৰা শেষলৈকে। এতিয়া আমাৰ দেখা নাই আজিৰ দিনত চলি মন্দিৰত থিয়া কৰিব মানে ফটো উঠাত ব্যস্ত। ইনকে হ'লে কিনকে হ'ব গাইছ। তো এইটো হৈছে শিৱ মন্দিৰ, ইয়াতে গামোচা গাঠে। তো আমি সেই গাছডালত বট গাছডালত গাঠি। তো হৰে কৃষ্ণ বোলে, হৰি বোলো, হৰি বোলো, হৰি বোলো। পূৰা একদম পূৰা ভক্ত আৰু শিৱ বাবা। তো পূৰা গাইছ ফটো উঠাত পূৰা ব্যস্ত।
তো ভিডিঅ'টো আৰু বহুত দেখাবলৈ জেগা আছে পূৰা শেষলৈ চাই থাকোঁ পূৰা দেখাই আছোঁ তো চাই থাকোঁ তো গাইছ এতিয়া শহাপহু চাব যাই আছোঁ শহাপহু আৰু ময়ূৰ তো আপোনালোকক দেখাওঁ বোলো তো পাই গ'লোঁ আমি ফাইনেলি তো শহাপহু বহুত আছে ইয়াতে এতিয়া এটা ঘৰত লৈ যায় খোৱা বস্তু আনবা নল গাইছ তো এতিয়া আহিব এই ময়ূৰটো ময়ূৰ তো পুৰা এইকেইটা আছে আমাৰ শহাপহুতে কামৰাই দিয়ে নেকি পৰা বুট এটা পাইছোঁ তো খুৱাই দাম হ'ব খা খাইছে তো বাই বাই দে বাই এতিয়া কৃষ্ণ বৃন্দাবনত বাঁহী বাজি আছে তো পুৰা এতিয়া জাগা চাব লগা বহুত আছে তো আমি আজ চাই থাকোঁ আৰু আপোনালোকক চাই থাকোঁ আৰু ভিডিঅ'ত পুৰা দি দিম এতিয়া আমি আৰু গামোচাত বজাই আছোঁ বটগাছডালত তো তাতে মোটামুটি 1 লাখৰো অধিক বোলে গামোচাৰ কথা আছে তো মই আগতে চাইছিলোঁ মানে ভিডিঅ'ত চাইছিলোঁ তাৰপিছত এতিয়া আহিছোঁ ইয়াত আমিও বান্ধিম তো মনৰ আশাবিলাক পূৰণ হ'লে হয় আৰু তো এইটো খাল আৰু ৰাম এতিয়া আমি গামোচা বান্ধো তো আহক তো এইটো উত্তৰৰ পৰা দক্ষিণ ইণ্ডিয়া একবাৰ তো গাইছ ফাইনেলি মনৰ আশাবিলাক পূৰা বান্ধি দিছোঁ পূৰা নহ'লে আৰু গাইছ মানুহে কওঁ শুনিছোঁ বহুত এতিয়া মানে যি মানে কামনা কৰে গামোচাখন গাঁঠে সেই মানে কামনাবিলাক পূৰণ হয় বুলি শুনিছোঁ লগনে আহি এতিয়া পৰঠা মাৰি দিওঁ নিজৰ বুলি এই খুখাই শেষত লাগছে তো পুৰা খাই দং দক পৰঠা নিৰামিষ পৰঠা বোলে তো গাইছ এতিয়া মাঘৰ মাহটো ধৰি মানে সভাখন হৈ থাকে তো আহিলে ইয়াত চাব পাৰিব পুৰা গাইছ ফাইনেলি আমাৰ ঘূৰা হ'ল তো আমি সেৱা কৰিলোঁ তো এতিয়া বাই তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই